মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোলৈকে মোৰ বহুত মৰম দিছোঁ আৰু পুৱাৰ সম্ভাষণ জনাইছোঁ দেই। তোমালোক এতিয়া নিশ্চয় সকলো নিজৰ নিজৰ কামত ব্যস্ত। বহুত দিনৰ মূৰত তোমালোকৰ লগত কথা পাতোঁ বুলি ভাবিলোঁ। এয়া আমাৰ আহি আছে ন বিহু, 18 অক্টোবৰত কাতি বিহু আহি আছে। আমাৰ জাতীয় উৎসৱ বিহু তিনিটা, তোমালোকে প্ৰত্যেকেই জানা। বিহু তিনিটা কি বাৰু? বহাগ বিহু, মাঘ বিহু আৰু কাতি বিহু। বহাগ বিহুক ৰঙালী বিহু বুলি কয়, মাঘ বিহুক ভোগালী বিহু বুলি কয় আৰু কাতি বিহুক কঙালী বিহু বুলি কয়। তোমালোক এতিয়া চেন্নাইত আছা, মই আছোঁ অসমত। তোমালোকৰ লগত চেন্নাইত থাকোঁতে যেতিয়া বিহু উলহ মালহেৰে পাতিছিলোঁ, সেই কথাটো আজি মোৰ খুব মনত পৰিছে জানা। আৰু প্ৰতিটো বিহুত তোমালোকলৈ মোৰ মনত পৰে, তোমালোকৰ নাচ গান এইবিলাকে মোক বহুত আকৰ্ষণ কৰি থাকে। এতিয়াও যদিও মই তোমালোকৰ পৰা বহুত দূৰত আছোঁ, তথাপিতো তোমালোকৰ সেই কৰ্মবিলাকৰ কথা মনত পৰি থাকে। ইমান আমি উলহ মালহেৰে বিহুটো উদযাপন কৰোঁ নহয় জানো? এতিয়াও তোমালোকে সেইখিনি অতি সুন্দৰভাৱে কৰি থাকিবা দেই। কিন্তু এতিয়া আমাৰ আহি আছে 18 অক্টোবৰত কাতি বিহু। কাতি বিহু কেতিয়া কৰা হয়? এই শৰৎকালত, এই অক্টোবৰ মাহত বা ছেপ্টেম্বৰ মাহতো কেতিয়াবা পৰে। শৰৎকাল অৰ্থাৎ প্ৰকৃতিৰ এই সময়ছোৱাতে প্ৰকৃতিৰ পৰিৱেশ বৰ সুন্দৰ হয়। চাৰিওফালে কি হয়, সেউজীয়া গছ গছনিৰে পৃথিৱীখনক আৱৰি ধৰে। ইমান এটা সুন্দৰ পৰিৱেশ। আৰু তেনে সময়তে এই সুন্দৰ পৰিৱেশতে আহিন আৰু কাতি মাহৰ সংক্ৰান্তিত আহি পৰে কাতি বিহু। কাতি মাহত হোৱা এই বিহুক কঙালী বিহু বুলি কোৱা হয়। তোমালোকে জানা নিশ্চয়, তথাপিতো মই কৈ দিছোঁ বাৰু। এই কঙালী বিহু বুলি এই বিহুটোক কিয় কোৱা হয় জানানে? এই সময়ত কি হয়, খেতিয়কৰ যিবিলাক ভঁৰাল থাকে, গাঁৱৰ খেতিয়কবিলাকৰ যিবিলাক ভঁৰাল থাকে, সেই ভঁৰালবিলাকত শস্য শেষ হৈ আহে। তাৰপিছত শাক পাচলি আদিৰো বহুত নাটনি হয়। সেইকাৰণে এই বিহুটোক এই কাতি বিহুটোক কি বুলি কোৱা হয়? কঙালী বিহু বুলি কোৱা হয়। এই বিহুত সকলোৱে নিজৰ নিজৰ ঘৰত কি কৰে? তুলসী ৰুৱে। তুলসী এই বিহুটোত ৰুবই লাগিব। প্ৰত্যেকৰ ঘৰে ঘৰে তুলসী ৰোৱা হয়। আৰু তুলসীৰ তলত চাকি লগাই শৰাই দিয়ে আৰু তাৰপিছত ভক্তিভাৱে নাম গোৱা হয়। আৰু তাৰ উপৰিও কি কৰা হয়, এই কাতি বিহুটোত তুলসীৰ তলত চাকি জ্বলোৱাৰ উপৰিও সন্ধ্যা কি কৰা হয়, ধাননি পথাৰ যাতে ধানেৰে উপচি পৰে, তাৰ বাবে সকলো অসমীয়াই পথাৰত চাকি জ্বলাই শস্যৰ উন্নতি কামনা কৰে। আৰু এই বিহুটোত গাঁৱৰ মানুহবিলাকে কি কৰে জানা? তোমালোকৰ নিচিনা সৰু সৰু ল'ৰা ছোৱালীবিলাক, মাক দেউতাক এই সকলোবিলাক গৈ ইঘৰে সিঘৰৰ গৈ পেলাই কি কৰে, নাম গায়, নাম কীৰ্তন কৰে ধুনীয়াকৈ। তোমালোকে যেনেকৈ এতিয়া ভাদ মাহত খুব নাম গাইছা বুলি মই শুনিছোঁ, ভাল লাগিছে খুব। তেনেধৰণে তুলসীৰ তলত গৈ প্ৰত্যেকৰ ঘৰে ঘৰে ল'ৰা ছোৱালীবিলাক মাক বাপেকৰ লগত গৈও তেওঁলোকে নাম গায়, গাঁৱৰ মানুহবিলাকে। আৰু সেই নাম গাওঁতে এটা নাম আছে জানানে তোমালোকে? মই সেই নামটো কৈ দিছোঁ দেই, তোমালোকেও গাবা এইবাৰ। নামটো হৈছে এনেধৰণৰ: তুলসীৰ তলে তলে মৃগ পহু চৰে চৰে, তাকে দেখি ৰামচন্দ্ৰই হৰ ধনু ধৰে। এইবাৰ তোমালোকে তুলসীৰ তলত সেইটো নাম গাবা কিন্তু দেই। মই কৈছোঁ তোমালোকে নিশ্চয় গাবা। গাই পেলাই মোলৈ পঠিয়াবা ভিডিঅ' কৰি, ভাল লাগিব। আৰু ইয়াৰ লগতে কাতি বিহুৰ এক অন্যতম পৰম্পৰা হৈছে আকাশবন্তি। তুলসীৰ তলৰ উপৰিও মানুহে পথাৰত গৈ অকণমান ওখকৈ বন্তি জ্বলায়, সেইকাৰণে আকাশবন্তি বুলি কোৱা হয়। যিহেতু সেই সময়ত ধানৰ নতুনকৈ ঠোক মেলে, গতিকে পোক পতংগৰ পৰা শস্যক বচাই ৰাখিবলৈ লগতে আই লক্ষ্মীক পূজা সেৱা কৰাৰ উদ্দেশ্যেৰেও কাতি বিহুত তুলসীৰ তলৰ লগতে পথাৰতো এনেদৰে আকাশবন্তি লগোৱাৰ এক পৰম্পৰা আছে। আৰু তুলসীটো জানাই মহৌষধি, মানে কাহৰ কাৰণেও কিমান তুলসী ভাল। তুলসীৰ ৰসটো খালে কাহটো নাইকিয়া হয় আৰু বহুত কাৰণত তুলসী ভাল। গতিকে তুলসী আমি এই কাতি মাহটোত
বা বিহুৰ দিনা কাতি বিহুৰ দিনা আমি ৰোৱাটো নিয়ম আৰু প্ৰত্যেকৰ ঘৰতে আমাৰ অসমীয়া মানুহ বা যিকোনো মানুহৰ ঘৰতে তুলসী থকাটো অতি প্ৰয়োজনীয় তুলসী গছত সদায় আমি পানী দিব লাগে তথাপিতো এই কাতি মাহটোত আমি গোটেই কাতি মাহটোত তুলসী গছৰ তলত আমি কি কৰোঁ চাকি দিওঁ সেই চাকি বন্তি সদায় দিব লাগে আৰু তোমালোকেও এই কাতি বিহু যেতিয়া হ'ব তেতিয়াৰ পৰাই তোমালোকে গোটেই মাহটো চাকি লগাবা সন্ধ্যা সময়ত দেই মা লগত লৈ পেলাই চাকি লগাবা আৰু তুলসীৰ তলত সদায় আমি কি কৰিব লাগে পানী দিব লাগে পানী দিয়া এটা মন্ত্ৰ আছে সেই মন্ত্ৰটো মই তোমালোকক এতিয়া পাঠ কৰি দিছোঁ তোমালোকে মনত ৰাখিবা মুখস্থ কৰিবা আৰু তোমালোক সৰু হৈ আছা ইমান মানে পটককৈ মনত ৰ'ব গতিকে এই মন্ত্ৰটো গাই দিছোঁ শুনিবাচোন দেই গোবিন্দ বল্লভাম দেৱীং ভক্ত চৈতন্যকাৰিণীম স্নাপয়ামি জগদ্ধাত্ৰীম হৰি ভক্তি প্ৰদায়িনীম বৃন্দায় প্ৰিয়ায় কেশৱায় নমো নমঃ হৰি ভক্তি প্ৰদায়ন্যৈ তুলসী দেৱৈ নমো নমঃ এইটোৱে হ'ল মন্ত্ৰ তোমালোকে মুখস্থ কৰি সদায় তুলসীৰ ওচৰত পানী দিবা আৰু মুখস্থ নোহোৱালৈকে তোমালোকে কি কৰিবা এখন কাগজত মাক লিখি দিবলৈ ক'বা আৰু কাগজখন চাই চাই সেই মন্ত্ৰটো গাই গাই পানী ঢালিবা এই কাতি বিহু কোনো জেগাত উলহ মালহেৰে পালন কৰে পিঠা পনা সকলোবিলাক বনায় চব জেগাতে কৰা নহয় অৱশ্যে গতিকে তোমালোকেও যেনেকৈ যি পাৰা কাতি বিহু উদযাপন কৰিবা সুন্দৰভাৱে পিঠা পনা মাক বনাবলৈ ক'বা আগতীয়াকৈ যে মা কাতি বিহু আহি আছে মা পিঠা পনা বনোৱা গতিকে উলহ মালহেৰে আমি যেনেকৈ পাৰোঁ উলহ মালহেৰে কাতি বিহু পালন কৰিব লাগে আৰু মেইন কথাটো হৈছে মানে আচল কথাটো কি হৈছে তুলসীৰ ওচৰত পূজা কৰাটো গতিকে তোমালোক সুখেৰে থাকা ভাল ধৰণে থাকা পঢ়া শুনাত মন দিবা আৰু ভৱিষ্যতে তোমালোকৰ যাতে উন্নতি হয় ভৱিষ্যত উজ্জ্বল কামনা কৰি মই তোমালোকৰ পৰা বিদায় লৈছোঁ ধন্যবাদ দেই